Welcome back guys. Azir এই ভিডিওটোত মই লৈ আহিছো টেকনলজি বিষয়ে ৰিলেটেড কিছুমান ভাল আপডেটস সো মই ডেইলি লৈ আহি থাকো যদি তোমালোকে আগৰ পৰা ভিডিওটো সৰি মোৰ আগৰ পৰা যদি মোৰ চেনেলটো চাই আছা তেতিয়ালে গম পোৱা যে মই ডেইলি টেকনলজি বিষয়ে ৰিলেটেড আপডেটস দিও সো যদিও গম নোপোৱা তেতিয়ালে নতুন আহিছা তেতিয়ালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু ঘণ্টিটো দবাই দিয়া কাৰণ ঘণ্টিটো দবাই দিলে তোমালোকে গম পাবা মই নতুন ভিডিওস আপলোড কৰিলে সো আজিৰ কাৰণে এইখিনিয়ে লেটস গেট ষ্টাৰ্টেড Welcome back guys. Azir moi ei video tut কিছুমান ভাল আপডেটছৰ কথা লৈ আহিছো টেকনলজি ৰিলেটেড সো ভিডিওটো হেকলৈকে চাই থাকিবা তোমালোকৰ ভাল লাগিব বুলি মই আশা ৰাখিলো সো ভাল লাগিলে লাইক কৰিবা শেয়াৰ কৰিবা প্লাস সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা সো স্টাৰ্ট কৰো আজি মোৰ ফাৰ্স্ট আপডেট আহিছে Xiaomi ফালৰ পৰা সো Xiaomi লঞ্চ কৰিছে Xiaomi নতুন গেমিং স্মাৰ্টফোন যাৰ নাম হৈছে Xiaomi Black Shark আৰু যাৰ প্ৰাইস হৈছে 31100 rupees যদি এতিয়া তুমি গেম লাভাৰ বা গেম খেলি ভাল পোৱা তেতিয়া হলে তুমি জুৰমানা ভৰিব পাৰা 31100 rupeesৰ আৰু লৈ আহিব পাৰা ঘৰলৈকে নতুন এটা স্মাৰ্টফোন গেমিং যত তুমি ধামাধুম গেম খেলিব পাৰিবা সো নেক্সট আপডেট আহি আছে Samsungৰ ফালৰ পৰা সো Samsungৰ বেটাৰী ইছুৰ আপডেট আহি আছে সো Samsung লঞ্চ কৰিছিল নতুন Galaxy S9 যত বেটাৰী ইছুস আহিছে নতুনকৈ সো এইটো প্ৰবলেম আছে কাৰণ Samsung সাগে আগৰ পৰা বেটাৰী প্ৰবলেম ভাল কৰিব পৰা নাই এতিয়ালৈকে কাৰণ তোমালোকে যদি আগৰ পৰা টেকনলজি বিষয়ে ৰিলেটেড কিছুমান ভিডিওস জানা বা টেকনলজি ৰিলেটেড কিছুমান নিউজৰ কথা গম পাইছিলা Samsungৰ আগতে Note 7 এটা লঞ্চ কৰিছিলে সো Note 7ৰো সেম তেনেকুৱা প্ৰবলেম বেটাৰী প্ৰবলেম আছিল সো বেটাৰী কবাত ব্লাষ্ট হৈছিল কবাত বেটাৰী ফুলি গৈছিল সো গম পোৱা নাই একো প্ৰবলেম নাই যদি গম নোপোৱা একো প্ৰবলেম নাই কাৰণ তোমালোকে সাবস্ক্ৰাইব কৰি ল'ব পাৰা মোৰ চেনেলটো কাৰণ মই টেকনলজি বিষয়ে ৰিলেটেড নিউজ আনি থাকিম সো নেক্সট আপডেট আহিছে মোৰ ফালৰ পৰা টুইটাৰৰ সো টুইটাৰ জুনে ইউজ কৰিছিল গম পাইছিল যে টুইটাৰত আগতে এটা পিস্তলৰ ইমোজি আছিল পিস্তল আৰু এটা ওয়াটাৰ গানৰ সো মাজতে কেইদিনমান আগতে ওয়াটাৰ গান আৰু পিস্তলৰ ইমোজিটো নোহোৱা হৈছিল সো ইউজাৰৰ ৰিকমেন্ডেশনত টুইটাৰে আকৌ নিজৰ ইমোজি বিলাক ৰিপ্লেস কৰিলে যত তোমালোকে পিস্তল আৰু ওয়াটাৰ গানৰ ইমোজিটো নতুনকৈ ৰিপ্লেস কৰি দিছে তো তোমালোকে টুইটাৰত এইটো চেক কৰি ল'ব পাৰিবা সো নেক্সট আপডেট আহিছে ভীম এপৰ পৰা তো তোমালোকে গম পোৱা চাগে ইণ্ডিয়ান গভৰ্ণমেণ্ট ভীম এপৰ লগত জড়িত হৈ আছে সো যিবিলাকে ভীম এপটোৰ বিষয়ে গম নোপোৱা ভীম এপৰ পপুলাৰিটিৰ কাৰণে ভীম এপৰ ফালৰ পৰা কিছুমান কেশবেক আনিছে যত তোমালোকে যদি পেমেন্ট কৰা বা পেমেন্ট ৰিসিভ কৰা তেতিয়ালে তোমালোকে বহুত ইনএট্ৰাক্টিভ কেশবেক পাবা সো তোমালোকে ট্ৰাই কৰি চাব পাৰা ইয়াৰ ভীম এপটো ইনষ্টল কৰি কিনে প্লে ষ্টৰত গৈ কিনে ভীম এপ সাৰ্চ কৰা তো এইটো ওয়ালেট হয় একচুয়ালি ইয়াত পইচা সেন্ড কৰাৰ কাৰণে হয় সো মই যদি ভীম এপৰ ওপৰত এক্সট্ৰাকে ভিডিও বনাব লাগে তোমালোকে মোক কমেন্ট কৰিবা তলত আৰু কমেন্ট কৰিলে মই গম পাম যে ভীম এপৰ ওপৰত হয়তো ভিডিও লাগে আৰু তোমালোকে একো নাজানা তো মই তোমালোকক সেইখিনি দেখাই দিম সো নেক্সট আপডেট আহিছে মোৰ ফালৰ পৰা মোটৰ ফালৰ পৰা সো মোটোৱে ইনষ্টাগ্ৰামত এখন পিকচাৰ দিছে আৰু পিকচাৰখন দি কিনে তুমি কৈছে যে এই পিকচাৰখন Moto G6 প্লেয়াৰ হয় তো পিকচাৰখন তোমালোকে দেখা পাই আছা বেলেগ একো স্পেসিফিকেশন লিক নাই Moto G6 প্লে জাস্ট পিকচাৰ সো নেক্সট আপডেট আহিছে বিটকয়েনৰ ফালৰ পৰা তো তোমালোকে বিটকয়েনৰ প্ৰাইসটো গম পোৱা নাই নাজানো বাট বিটকয়েন এটাৰ প্ৰাইস মই আজি কৈ আছো এটা বিটকয়েনৰ প্ৰাইস যদি তুমি ইউএছ ডলাৰ হিচাপত চাব যোৱা তেতিয়া হলে এটা বিটকয়েনৰ প্ৰাইস হয় $8039.53 এটা বিটকয়েনৰ প্ৰাইস $8039.53 আৰু যদি তুমি ইণ্ডিয়ান হিচাপত কনভাৰ্ট কৰিব যোৱা এটা বিটকয়েনক তেতিয়া হলে এটা বিটকয়েনৰ প্ৰাইস হয় 5,24,222 rupees 05 পইচা মই ইয়াতে স্ক্ৰিনশ্বট দি দিম তোমালোকে দেখা পাই যাবা স্ক্ৰিনশ্বট দুখন গুগলত সাৰ্চ কৰা হয় আজিৰ ডেটত সো নেক্সট আৰু লাষ্ট আপডেট আহিছে আজিৰ মোৰ এয়াৰটেলৰ সো দিল্লী হাইকোৰ্টৰ পৰা এয়াৰটেলক কেছৰ এখন এফআইআৰ বাকি বুলি কয় এখন পঠাই মই নাজানো তো তোমালোকে গম পালে কবা মোক কি পঠায় বাট দিল্লী হাইকোৰ্টৰ পৰা পঠাইছে যে এয়াৰটেলক যে তোমালোকে আইপিএলৰ যিবিলাক এডভাৰটাইজ শো কৰাই আছে তোমালোকৰ এয়াৰটেলৰ ওপৰত তো হেবিলাকৰ এডস বিলাক অলপ কমাই দিবা কাৰণ তোমালোকে নিজৰ পুঁজিটো বহুত বঢ়াই আছা লাগাতকে তোমালোকে বেছি এডভাৰটাইজ শো কৰাই আছা ইউজাৰ্স বিলাকৰ কাৰণে যাৰ কাৰণে ইউজাৰ্স বিলাকেও ভালকে ধৰা নিজৰ বস্তুটো এনজয় কৰিব নাপায় বা নিজে যি সাৰ্চ কৰিছে হেতু এনজয় কৰিব নাপায় তাত বেলেগ এডভাৰটাইজ যায় তোমালোকে পোৱানে নাপায় এডভাৰটাইজ মোক জনাবা কমেন্টত আৰু বাস এইখিনি আজিৰ আপডেট আছিল ভিডিওটো ভাল লাগিলে লাইক কৰিবা শেয়াৰ কৰিবা প্লাস সাবস্ক্ৰাইব কৰিবা কাৰণ মই ডেইলি তোমালোকৰ কাৰণে এনেকুৱা ভিডিওস বনাই থাকো আৰু যদি কিবা বেলেগ ভিডিওছৰ ৰিকুৱেষ্ট কৰিব বিচাৰা তেতিয়ালে বা বেলেগ ভিডিওছৰ বিষয়ে জানিব বিচাৰা তেতিয়ালে তোমালোকে কমেন্ট কৰিব পাৰা টোটালি তলত কমেন্ট কৰিবা আৰু মই হেনুকা ভিডিও টাচ কৰিম সো অহাকালি ভিডিওস বনাও না নবনাও মোৰ কোনো প্ল্যান নাই সো নাজানো সো আমি আকৌ লগ পাম সোমবাৰে যদি অহাকালি ভিডিওস নবনাও লগ পাম সোমবাৰে সো তেতিয়ালৈকে পিছ আপ ওকে বাই বাই